নমস্কাৰ বন্ধু বান্ধৱীসকল ঘৰতে টমেটো কেটচাপ বনালো আৰু খুব সহজকৈ কম খৰচতে প্লাস প্ৰিজাৰভেটিভ ফ্ৰী গতিকে ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰো তো প্ৰথমতে মই বিলাহীখিনি খুব ধুনিয়াকৈ কাটি লৈছো এনেকুৱাকৈ সৰু সৰু সাইজত মানে মোৰ ঘৰৰে বিলাহী আৰু এতিয়া এখন কেৰাহীত এই কাটি লোৱা বিলাহীখিনি ইয়াতে দি দিছো আৰু এইবাৰ ইয়াতে দিছো মই কেইফুটামান নহৰু আৰু দিছো ইয়াতে কেটুকুৰামান আদা এনেকুৱাকৈ সৰু সৰুকৈ কাটি লৈছো এই আদাখিনিও মই ইয়াতে দি দিছো লগত দিছো আৰু এটুকুৰা পিয়াজ এইখিনিও সৰু সৰুকৈ কাটি ইয়াতে দি দিছো এবাৰ ইয়াত মই গোটা ইয়া দালচিনি লং আৰু জালুক কেইটামান লৈছো আৰু গোটা গোটাকৈ এই বিলাহীখিনিৰ ওপৰত দি দিছো আৰু কালাৰৰ বাবে মই ব্যৱহাৰ কৰিছো এয়া বিট আসলতে বজাৰত কিনিবলৈ পোৱা বিলাকত ফুড কালাৰ দিয়া থাকে তো ইয়াতে মই যেটো ঘৰুৱা ভাবে বনাইছো সেইভাবে ইয়াতে বিট দি এখিনি গুটেইখিনি মই ধুনিয়াকৈ মিহলি কৰি দিছো আৰু জুইটো একেবাৰে কমত ৰাখি থৈছো আৰু এখিনি যাতে ভালদৰে সিজি যায় তাৰ বাবে মই ইয়াতে আধা কাপ ইয়াতে পানী দি দিছো আৰু এই গুটেইখিনিয়ে মই মোটামুটি 15 মিনিট সময় এই ঢাকনি এখন লগাই এখিনি সিজিবলৈ ৰাখি দিছো কিছু সময় পিছত এয়া দেখিছে খুব ধুনিয়াকৈ বিলাহীখিনি এয়া গলিবলৈ আৰম্ভ কৰিছে ঘৰৰ বিলাহী হলে সিজিবলৈ বেছি সময় নালাগে এয়া ধুনিয়াকৈ সিজি গৈছে অলমোস্ট আকৌ মই ঢাকনিখন কিছু সময়ৰ বাবে লগাই দিছো আৰু কিছু সময় পিছত এয়া ইয়াতে মই সৰিয়হ দিছো কলা সৰিয়হ এখিনি ইয়াতে দি দিছো আসলতে প্ৰথমতে দিব লাগিছিল কিন্তু মই পাহৰিলো সেইভাবে এয়া দি দিছো আৰু দি আকৌ ঢাকনিখন কিছু সময়ৰ বাবে কম জুইতে এখিনি মই গলিবলৈ ৰাখি থম কিছু সময় পিছত এয়া মই ঢাকনিখন গুচাই দিলো অলমোস্ট সিজি গৈছে এখিনি ভালদৰে লৰাই দিছো বিট দিলে কালাৰটো খুব ধুনিয়া হয় এয়া দেখিছে কালাৰটো খুব ধুনিয়াকৈ ওলাইছে এখিনি হেতাৰে ভালদৰে হেচি দিছো বাকি থকাখিনিও সিজি যাব এনেকুৱাকৈ দিলে আৰু ঘৰৰ বিলাহী খুব কম সময়তে সিজি যায় এখিনি হেতাৰে এনেকে ধুনিয়াকৈ মিক্স কৰি দিছো আৰু এতিয়া মই কিছু সময়ৰ বাবে ঢাকনি লগাই দিম ঠাণ্ডা হ'বৰ বাবে আৰু ইয়া ঠাণ্ডা হোৱাৰ পিছত ইয়াতে যিখিনি গোটাকৈ মই দালচিনি দিছিলো লং দিছিলো এখিনি উলিয়াই ৰাখি থম আৰু খুব ভালদৰে ঠাণ্ডা হোৱাৰ পিছত মই এখিনি গ্ৰাইন্ডিং জাৰ এটাত লৈ এখিনি ভালদৰে গ্ৰাইন্ড কৰি লম এখিনি আমাৰ ধুনিয়াকৈ ঠাণ্ডা হৈয়ে গৈছে তো এতিয়া মই এই গ্ৰাইন্ডিং জাৰটোত এখিনি অলপ অলপকৈ এখিনি লৈ এখিনি ধুনিয়াকৈ এটা পেষ্ট বনাই লম এটো আসলতে খাবলৈ বিৰাট টেস্টি হৈছিল প্লাস কম সময়তে হৈছিল সেইভাবে মই আপোনালোকৰ লগত শেয়াৰ কৰিলো এয়া মই এই জাৰটোত এখিনি ভৰাই লৈছো আমাৰ এখিনি হৈছে মই আধা কিলোতকৈ অকনমান ওপৰতে বিলাহী লৈছিলো আৰু এখিনি এতিয়া মই ভালদৰে গ্ৰাইন্ড কৰি লম এখিনি আমাৰ ৰেডি হৈ গৈছে এতিয়া এখন সেকনিৰ সহায়ত মই এখিনি ভালদৰে সেকি লম এনেকে চামুচেৰে হেচি মই ইয়াৰ পৰা যিখিনি ৰস ওলাব সেইখিনি মই কেৰাহীখনত লৈ লম মোৰ অকনমান সেকনিখন সৰু হৈছিল সেইভাবে সময় লাগিছিল আৰু এইখিনি এনেকে সেকাৰ পিছত এয়া গুটি আৰু গুটি বাকলিখিনি বিলাহীৰ ধুনিয়াকৈ সেপাৰেট হৈ গৈছে আৰু এইখিনি কৰাৰ পিছত মোৰ এইখিনি ৰস ওলাইছে এয়া দেখিছে কালাৰটো খুব ধুনিয়া হৈছে ইয়াত মই কোনো ধৰণৰ বেলেগ বজাৰৰ ফুড কালাৰ ইউজ কৰা নাই অকল বিলাহী আৰু এতিয়া মই ইয়াতে দিছো ইয়াতে নিমখ সোৱাদ অনুযায়ী নিমখ
নিমখটো আপোনালোকে নিজে চাই ল'ব আৰু খুব ভালদৰে মিক্স কৰি দিছো আৰু দিছো ইয়াতে বিট গটিকে কালাৰটো খুব ধুনিয়া হৈছে অলমোস্ট বজাৰৰ নিচিনাই হৈছে এইখিনি দিছো আৰু ইয়াতে দিছো এবাৰ চেনিখিনি গুৰি কৰিও ল'ব পাৰে মই ডাইৰেক্টলি দি দিছো সোৱাদ অনুযায়ী চেনিও দি দিব মোৰ ঘৰৰ বিলাহী গটিকে টেঙাটো অলপ বেছি আছিল সেইভাবে চেনি বেছি লাগিছে আৰু এতিয়া এইখিনি ভালদৰে গুটেইখিনি মিক্স কৰি লৈছো এইখিনি যাতে বেছি সময়ৰ বাবে ভালদৰে ভালে থাকে গটিকে মই ইয়াত বজাৰৰ কোনো ধৰণৰ কেমিক্যাল ইউজ কৰা নাই ইয়াত মই ভাললে ৰাখিবৰ বাবে ইয়াত মই অন্নপূৰ্ণাৰ ভিনেগাৰ ব্যৱহাৰ কৰিছো এই ভিনেগাৰটো দিলে এই সসখিনি বহু দিনলৈকে ভালে থাকিব মই ইয়াতে আধা কাপ ভিনেগাৰ দি দিছো দি এইখিনি গুটেইখিনি ভালদৰে মিহলি কৰি লৈছো ভিনেগাৰ দিয়াৰ পিছত অকনমান পনিয়া হৈ গৈছে গটিকে এইখিনি ভালদৰে মিক্স কৰি কম জুইত মোটামুটি 10-15 মিনিট সময় মই এইখিনি উতলাম যাতে এইখিনি গোটা হৈ যায় এইখিনি ভালদৰে মিক্স কৰি লৈছো এতিয়া এইখিনি কম জুইতে এইখিনি সিজিবলৈ দিছো আৰু মাজে মাজে এইখিনি মই লৰাই আছো নহলে লাগি যাব পাৰে চেনি দিয়া বাবে ইয়াৰ গাঢ়তাটো বাঢ়ি যাব গটিকে এইখিনি ভালদৰে মিক্স কৰি লৈছো এয়া দেখিছে আপোনালোকে ইয়াৰ পৰা উতল আহিবলৈ ধৰিছে এইখিনি যেতিয়া গাঢ় হৈ গৈছে এটো এনেকুৱা হৈছে কালাৰটো দেখিছে খুব ধুনিয়া হৈছে আৰু সঁচাকৈ খাবলৈ বজাৰৰকে কোনো গুণে কম নহয় গটিকে এইখিনি আমাৰ অলমোস্ট ৰেডি হৈ গৈছে আৰু অলপ সময় মই ৰাখিম এইখিনি ভালদৰে এইখিনি মিহলি কৰি দিয়াৰ পিছত এয়া আমাৰ ঘৰতে বনোৱা ফুড কালাৰ বিহীন এয়া টমেটো কেটচাপ ৰেডি হৈ গল সৰু লৰা ছোৱালী আসলতে সৰু লৰা ছোৱালী খাবলৈ বিৰাট ভাল পায় গটিকে এনেকে আপোনালোকেও কম খৰচতে ঘৰতে প্লাস মানে দেহৰ কাৰণে ক্ষতি নোহোৱাকৈ এনেকুৱাকে ঘৰতে টমেটো কেটচাপ বনাব পাৰে তো মই এইখিনি ঠাণ্ডা হ'বলৈ দিছো এয়া ঠাণ্ডা হোৱাৰ পিছত মই এতিয়া এইখিনি এটা বটলত ভৰাই থম অলৰেডি মই বটলটো সাফা কৰি থৈছো এতিয়া মই এই বটলটোত ধুনিয়াকৈ এই টমেটো কেটচাপখিনি ৰাখি থম আপোনালোকৰ সুবিধাৰ বাবে প্ৰত্যেকটা ষ্টেপে মই ধুনিয়াকৈ বুজাই দিছো গতিকে এয়া ঘৰত টমেটো কেটচাপ এয়া আমাৰ ৰেডি হৈ গল আধা কিলোতকৈ অকনমান বেছি হ'ব বিলাহী গতিকে তাৰ পৰা মোৰ গোটেই বটলটো বাৰু ফুল নহল কিন্তু এইখিনি এয়া টমেটো কেটচাপ মোৰ ৰেডি হৈ গৈছে বটলত ভৰোৱাৰ পিছত এটো কালাৰটো দেখিছে এয়া কোনো গুণে কম নহয় বজাৰৰ তুলনাত গতিকে আমাৰ ঘৰত বনোৱা টমেটো কেটচাপ ৰেডি ভিডিওটো যদি চাই ভাল পায় প্লিজ লাইক এটা কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আশা কৰো ভিডিওটো চাই সকলোৱে ভাল পাব ধন্যবাদ